হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে, সুস্থ আছে, হেল্ডি আছে। ময়ো ভালেই আছোঁ। আজি মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি মই এটা আচাৰৰ ৰেচিপি আনিছোঁ। যিসকলে জানে তেখেতসকলৰতো জানে কেনেকুৱা লাগে খাই, আৰু যিসকলে কৰা নাই তেখেতসকলৰ অকণমান হ'লেও সহায় হ'ব। তেতিয়াহ'লে ব'লক আমি চাই লওঁ মই আচাৰৰ ৰেচিপিটো কেনেকৈ বনালোঁ। ময়ো এইবাৰে ফাৰ্ষ্ট বনাইছোঁ। মোৰ ভালেই লাগিলে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে ব'লক চাই লওঁ। এয়া মই গাজৰ চুকি লৈছোঁ আৰু পেপাৰত এনেকৈ মেলি দিছোঁ। যিহেতু ৰ'দ নাই সেইকাৰণে পেপাৰত এনেকৈ মেলি দিছোঁ, যিটো এক্সট্ৰা পানী আছে যেন পেপাৰে শুহি লয়। আৰু ইপিনে এয়া এই ভোট জলকীয়া এনেকৈ মই কাটি অকণমান পেপাৰত মেলি দিছোঁ। এনেকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কাটিব পাৰে। মই এনেকৈ আৰু ইপিনে লৈছোঁ মই 2টা নহৰু আৰু এটুকুৰা আদা। মই অকণমান বনাম যিহেতু, সেইকাৰণে মই অকণমান পৰিমাণত লৈছোঁ। আপুনি যিমানটো বনায় তেনেকৈ ল'লে হ'ল। আৰু এতিয়া মোৰ আদা আৰু নহৰু ভালকৈ ধুই চাফা কৰি ল'লোঁ। এয়া আদা আৰু এয়া নহৰু। মই নহৰুখিনি থেঠালি লৈছোঁ, একদম গুড়ি কৰি দিয়া নাই। আৰু আদাখিনি মই ৰুকনিত ৰুকি লৈছোঁ। মই পেপাৰত মেলি দিছোঁ, যিহেতু ৰ'দ নাই কাৰণে মই এনেকৈ পেপাৰত মেলি দিছোঁ। পেপাৰে ইয়াৰ এক্সট্ৰা পানীটো শুহি ল'ব। এইপিনে নহৰু, এইখিনি আদা। এতিয়া মই এনেকৈ থৈ দিম, একদম শুকাই নেপেলাওঁ। অকণমান যেন পানীটো ইয়াৰ নোহোৱা হৈ যায় তেতিয়ালৈকে এনেকৈ থৈ দিম। মই অকণমান বনাম কাৰণে মই অলপ লৈছোঁ। আপোনালোকে যিমানটো পৰিমাণত বনায় তেনেকৈ বস্তু ল'লে হ'ল। তেতিয়াহ'লে চাই থাকক। এতিয়া মই এইখিনি অকণমান ৰ'দত মেলি দিছোঁ। ৰ'দ নাই তথাপিও বাহিৰতে দিছোঁ। এইখিনি গাজৰ আৰু এইখিনি জলকীয়াখিনি মই বাহিৰতে এনেকৈ চালনী এখনত মেলি দিছোঁ। আৰু ইপিনে আছে আদা আৰু নহৰুখিনি একেলগে মই গোটেইখিনি মেলি দিছোঁ। এইখিনি মোৰ শুকাই হৈ গ'ল, একদম শুকাই পেলোৱা নাই। আপোনালোকে হয়তো ধৰিব পাৰিছে কিমানখিনি মই শুকুৱাইছোঁ। জাষ্ট এইখিনি মই পানীখিনিহে নোহোৱা কৰিছোঁ। এতিয়া এইখিনিত মছলা যিমান লাগে সেইখিনি দিম। তেতিয়াহ'লে স্কিপ নকৰিব, চাই থাকিব। শুকান মছলাৰ কাৰণে মই এইখিনি বস্তু লৈছোঁ। এয়া হৈছে ধনিয়াৰ গুটি আৰু এইখিনি হৈছে মিঠি গুটি অকণমানেই আছে। আৰু এইখিনি লৈছোঁ মই সৰিয়হ, বগা সৰিয়হটো লৈছোঁ। আৰু এয়া চফ গুটি। এইখিনি আমাক শুকান মছলাৰ ভিতৰত দৰকাৰ হ'ব। যিহেতু মই আচাৰখিনি অলপ পৰিমাণত বনাইছোঁ, সেইকাৰণে মই এই চামুচখনেৰে দেখিছে এচামুচকৈ লৈছোঁ। আৰু ইপিনে মই এখন কেৰাহী পাতিছোঁ। শুকান মছলাখিনি অকণমান ভাজি ল'ম, একদম ভাজি নেপেলাওঁ, এনে অকণমান গৰম কৰি ল'ম। এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই গুড়ি কৰি ল'ম। আৰু এতিয়া আচাৰখিনিলৈ আহিছোঁ। ইয়াতে আচাৰখিনি এতিয়া অকণমান নেমু চেপি দিছোঁ, যিহেতু ইয়াতে টেঙা এটা টেষ্ট আহিলে ভাল লাগে ন, সেইকাৰণে ইয়াতে অকণমান দিছোঁ, বেছি দিয়া নাই। টেঙাখিনি চেপি দিয়াৰ পিছত ভালকৈ মিক্স কৰি দিব, যাতে গোটেইখিনিৰ লগত ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া ইয়াত দিছোঁ, মই দিয়া নাই, মায়ে দি আছে, মাও হেল্প কৰি আছে। ইয়াতে ভিনেগাৰ দিছে। এই বটলটোৰ সোপাৰে এসোপা দিছোঁ। এচামুচ ক'ব পাৰি, এচামুচ দিছোঁ। মছলাখিনি ঠাণ্ডা হৈ গ'ল, গুড়ি কৰি ল'ম এইখিনি। এতিয়া আকৌ আচাৰখিনি লৈ আহোঁ। এতিয়া ইয়াত যিখিনি মছলা গুড়ি কৰি লৈছিলোঁ সেইখিনি দি আছোঁ। একেবাৰে গোটেইখিনি দি দিয়া নাই, অলপকৈ দি আছোঁ। এতিয়া ইয়াত দিছে সৰু চামুচেৰে এচামুচ ক'লা নিমখ।
পিছে ডাঙৰ চামুচেৰে এচামুচ নিমখ, নৰ্মেল যিটো বগা নিমখ সেইটো, আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া সৰু চামুচেৰে এচামুচ হালধি গুড়ি, সৰু চামুচেৰে এচামুচ, বেছি নিদিব, বেছি দিলে তিতা লাগিব পাৰে। এতিয়া এটা ধুনীয়া ৰং আহিবৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ সেইটো দিছে। আপোনাৰ এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। এতিয়া আৰু অকণমান নেমু চেপি দিছোঁ, কাৰণ টেঙাটো অকণমান কম হোৱা যেন লাগিছে। টেষ্ট কৰি চাব, যিখিনি লাগে সেইখিনি দিব। এতিয়া আৰু অকণমান দি দিছোঁ, টেঙাটো অকণমান কম যেন লাগিছে। আৰু এতিয়া তেল গৰম কৰি লৈছিলোঁ, গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। সেই তেল এতিয়া অকণমানকৈ দি মিক্স কৰি যাম। তেল ইমান বেছি দিয়া নাই, পিছত লাগিলে দিম। আপোনালোকে বটলত ভৰাই পিছত ৰ'দত গৰম কৰিও দিব পাৰে। ৰ'দতে যেতিয়া গৰম হৈ যাব তেতিয়া সেনেকৈ দিলেও একো নাই। মই পিছত তেনেকৈয়ে দিম। এতিয়া এনেকৈ ৰাখিছোঁ যিহেতু ৰ'দ নাই। আচাৰখিনি থ'বৰ কাৰণে এটা কাঁচৰ বটল লৈছোঁ, যিহেতু কাঁচৰ বটলত আচাৰ থ'ব লাগে। আৰু এতিয়া এইখিনি ভৰাই ৰ'দত এনেকৈ দি থাকিম। আৰু তেলো তেনেকৈ বটলতে দি দিব পাৰে, ৰ'দত গৰম হ'লে সেই তেনেকৈ গৰম কৰি দিয়া তেলৰ দৰে হৈ যাব। ইপিনে মোৰ আচাৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব।